নমস্কাৰ বন্ধুসকল, নিশ্চয় আপোনালোকৰ খবৰ ভাল আছে কি? মোৰ খবৰ ধুনীয়া, বহুত ভাল। তো যোৱাকালি মাজুলীৰ পৰা আহিলোঁ বহুত ভাল লাগিলে। গৈ মাজুলীত গৈ বহুত ভিডিঅ' চিডিঅ' বনালোঁ। আপোনালোকে ভিডিঅ'বোৰ চাব, যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব, যিকোনো এটাৰ আপোনালোকে চাই ল'ব। আৰু আজি যাম শৰ্মাদা পাণ ভাণ্ডা। শৰ্মাদা বুলি ক'লে বিখ্যাত কেনুগুৰিত। তো আমি কেনুগুৰি যাম আৰু বাইপাছ হৈ যাম। আৰু মোৰ লগত যাব এছকেদা। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে পুৰণা ছাবস্ক্ৰাইবাৰ, তেতিয়াহ'লে নিজৰ বন্ধু বান্ধৱসকলে লিংকটো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। তো আজি ভিডিঅ'টো আপোনালোকে উপলব্ধ কৰক। আৰু যদি চেনেলটো এতিয়ালৈকে লাইক কৰা নাই, প্লিজ লাইক কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ। অ'কে গাইজ, পালোঁ এতিয়া এটিৰোড আৰু তেলটো ধুনীয়াকৈ ভৰাই লৈ কেনুগুৰি গৈ আছোঁ বলক। তেল ভৰাই ল'লোঁ ধুনীয়াকৈ। অ'কে গাইজ, তেলটো ভৰাই ল'লোঁ, এতিয়া বলক জাৰ্ণিটো কৰোঁ। তো যাৱাৰ ফিলিংছ লৈ আহি আছে ধুনীয়াকৈ বলক। আৰু এই ৰাস্তাটোত অলপ গাড়ী বেছি ভিৰ মানে। তো বৰ্তমান পালোঁ শৰ্মাদা দোকান। তো শৰ্মাদাই পূৰা এভেইলেবল পাণ বনাই আছে। শৰ্মাদা কেনেকুৱা লাগিছে পাণ বনাই? ভাল লাগিছে অলপ চাইডত কেমেৰাখন আমাৰ শৰ্মাদাই পূৰা পাণ বনাই আছে। চাওক পূৰা পাণ বনাত বিজি। কি পাণ বনাই আছে? জৰ্দা দিয়া পাণ? জৰ্দা পাণ হ'ব। আৰু কি হ'ব? বৰ্তমান জৰ্দা হ'ব, মিঠা পাণ পাণ আমি খাই লওঁ দুটা ধুনীয়াকৈ। অ'কে গাইজ, জৰ্দা দিয়া পাণ খালোঁ আৰু তাৰপাছত খাম এটা জনপ্ৰিয় এটি পাণ হৈছে মিঠা পাণ। তো আমি মিঠা পাণৰ এটা সোৱাদ লওঁ নে কি কয়। তো 17বিধ ইয়াত দিব, 17টা বস্তু দিব ইয়াত। কেনেদৰে পাণ হ'ব আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। তো এটা পাণত 17বিধ বস্তু দিছে। কেনেকুৱা পাণ হ'ব আপোনালোকে চাওক। এইটো তো ইয়াত এইটো 17বিধ আছে, একদম পূৰা চিল পেক কৰি দিলে। এইটো 17বিধ মানে মুখত সোমাবলৈ মানে একদম পূৰা কি ক'ম আৰু। তো 2 নম্বৰ পাণটো খাই লৈছে, মিঠা এটা জৰ্দা দিয়ে খালোঁ। এইটো মিঠা খাইছোঁ লাষ্ট। আপোনালোকে জেগাডোখৰ অলপ চিনাকি হৈ লওক। এইফালেও আহি পায়, এইফালেও আহি পায়, চাই লওক এবাৰ। আৰু শৰ্মাদা দোকানৰ মেইন মানুহজন লগ কৰিবলৈ পাইছোঁ, যিজনে মোক মাতিছিল ভিডিঅ' কৰিবলৈ। মেইন মানুহজন এইজন আমাৰ। এইফালে আছে শৰ্মাদা আৰু এইফালে কাষ্টমাৰ। পাণ খাই কেনেকুৱা পালে? মজা পালে। পাণ খাই মজা পালে। আমি এতিয়া কথা পাতিম মালিকজনৰ লগত, আহক। এইফালে আছে মালিকজন। এতিয়া কি ক'বা? এয়া মোৰ ককাইদেউ হয়। আৰু মই ভাইটিক নিমন্ত্ৰণ কৰিছিলোঁ এই পাণৰ কেনেকৈ ক'ত কি অৰ্ডাৰ দিয়া হয়, কেনেকৈ কি বনোৱা হয়। ইয়াত আমাৰ বিয়া বাৰ্থডে সকলোতে পাণৰ অৰ্ডাৰ ধৰা হয়। আৰু আপোনালোকে পাণ খাব, কেনেকুৱা লাগে ইয়াত খাই চাব এবাৰ। বহুত সুন্দৰ পাণ বনায়, বহুত বেলেগ বেলেগ ভেৰাইটিজ দিয়ে। মিঠা পাণটো হওক, জৰ্দা পাণটো হওক। তেওঁমতে মই লাগি থাকোঁ, লগতে থাকোঁ একেলগে দুইজন। আৰু মোৰ ভাইটিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, সকলোৱে চাব এবাৰ। নতুনকৈ এটা চেনেল খুলিছে, চেনেলটো যাতে সুন্দৰকৈ চলি যায় সেই মোৰ ফালৰ পৰা কামনা কৰিলোঁ। নে কি কৈছে শৰ্মাদা? হয়। শৰ্মাদা আপুনি আৰু ইয়াত গিফ্ট কৰাৰ কাৰণে পেকিঙো দিয়া হয় পাণৰ। আমাৰ বাৰ্থডে বিক্ৰী পেকিং গম পাওঁ। আৰু আপুনি দোকানখন কেতিয়াবা ষ্টাৰ্ট কৰিছে? দোকানখন এতিয়া 14 বছৰ হ'ল। তো অকল পাণে বনোৱা হয় ইয়াত। ইয়াত চব ভেৰাইটিজ পাণ পাবা।
তোমাৰ চকলেট পাণ ষ্ট্ৰবেৰী পাণ এনেকৈ তুমি এইখন চাই ল'লে গম পাই যাবা তোমালোকে আৰু 900 টকালৈকে পাব পাণ ইয়াত 900 টকালৈকে পাণ পায় তাৰপিছত এতিয়া আহি আছে আৰু দামৰ দামী পাণ তো 5000লৈকে ইয়াত পাণ হ'ব আৰু মোৰ শৰ্মাদাই নিমন্ত্ৰণ কৰিছিল পুলিবৰ পৰা পাণ খাবলৈ সেইটো কাৰণে বনাবলৈ কৈছিল বনাই দিলোঁ সেইকাৰণে সেইটো কাৰণে ভাল লাগিলে এই ভাইটিজনক মই বহুত দূৰৰ পৰা কষ্ট কৰি আহিছে পুলিবৰৰ পৰা চেনেলটো বনালে ভাল লাগিলে আৰু চাব আপোনালোকেও চেনেলটোৰ কাৰণে সহযোগ কৰিলে অলপ ভাল লাগে চেনেলটো চাব নিশ্চয় ভাল লাগিব চাগে আৰু আহিলে কেন্দুগুৰি বা যোৰহাট আহিলে নিশ্চয় সোমাব দোকানত এবাৰ পাণ এটা খাই চাব ভাল লাগিলে আৰু ভাল লাগিব চাগে নিজৰে আৰু শৰ্মাদাই খুব ধুনীয়াকৈ পাণ খুৱাই দিলে এটা জৰ্দাৰে পাণ খালে আৰু এটা ফ্ৰী পাণকৈ খুৱাই দিলে ভাল লাগিলে এনেকৈ মতাৰকে খুব ভাল লাগিলে এনেকৈ যে মাতিছে মোক ভিডিঅ' কৰিবলৈ মাতিছে ভাল লাগিলে আৰু এইখন শৰ্মাদাৰ দোকান আপোনালোক আহিব পাৰে পাণ খাব ধুনীয়াকৈ আৰু লগত গম পাইছে সদায় আহিব ফ্ৰীকৈও খুৱাব এটা পাণ আৰু বিয়া অৰ্ডাৰ লয় বিয়া সভা এনেকৈ অৰ্ডাৰ লোৱা হয় নাম্বাৰটো দি থোৱা আছে চাব ফোন কৰিব পাৰে বিয়া যোৱা কাৰোবাৰ যদি বিয়া সকাম পাতে অৰ্ডাৰ লৈ ল'ব সেয়াই আৰু আমি ঘৰলৈ গৈ আছোঁ খুব ধুনীয়াকৈ পাণ খুৱাই দিলে শৰ্মাদাই ভাল লাগিল আৰু এক্সপেৰিয়েঞ্চ আছে সেইকেইটা কি ক'বা এই লগতে শৰ্মাদাই দুটা কুৰ্তি দিলে দুটা কুৰ্তি আৰু এয়া পাণ পাণৰ টোপোলা আৰু দুটা কুৰ্তি দিবলৈ যাওঁ ভাল লাগিলে পাণ চান খোৱালে ধুনীয়াকৈ ভাল লাগিলে আৰু আপোনাৰ শৰ্মাদাৰ দোকান আপোনালোক আহিব নাম্বাৰ দি সেইটো পালেই আপোনালোকে আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ' সকলোকে লগ পাম